নমস্কাৰ। সকলোকে সাদৰ সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ সুনীল দত্তৰ এটি চুটিগল্প। গল্পটিৰ শিৰোনাম এন্দুৰ। আহকচোন বন্ধুসকল, আমি গল্পটিলৈ আগবাঢ়ো। বিয়াৰ আলহীৰে গিজ গিজাই থকা ঘৰখন আজি নিজাম পৰি। শহুৰেকৰ ঘৰত আঠমঙলা খাই পৰাগে গধূলি নিশাক লৈ ঘৰ সোমালহি। পেহীয়েকৰ ছোৱালীজনী আছিল। হিমানীৰ লগত লগ লাগি তাই পৰাগৰ শোৱনি কোঠাটো সজালে। আটক ধুনীয়া বিচনাখনত বগলীৰ পাখিৰ দৰে বগা বিচনা চাদৰখন পাৰি থাকোঁতে হিমানীৰ বুকুত কিবা এটাই খুন্দা মাৰি ধৰা যেন পালে। তাইতকৈ 10 বছৰে সৰু ভাইক পৰাগৰ আজি ফুলশয্যাৰ নিশা। ভায়েকৰ ফুলশয্যাৰ বাবে আজি তাই বিচনাখন সজাইছে। তাইৰো হেঁপাহ আছিল কাঠৰ কাৰুকাৰ্য খচিত বিচনা এখনত পাৰি থোৱা বগা বিচনা চাদৰ এখনৰ ওপৰত লাজকৈ পুৰণি টানি বহি থাকিবলৈ। দুকুৰি বছৰত ভৰি দিয়া হিমানীৰ বাবে এতিয়া এইটো মাথো এটা অলিক কল্পনা। কোঠাটো সজাই মেলি হিমানীহঁতে ভাতত লাগিল। এটা সময়ত ভাত পানী খাই পৰাগ তাৰ শোৱানি কোঠাত সোমাল। পৰাগৰ ওচৰৰ কোঠাটোৱেই হিমানীৰ কোঠা। লাইট অফ কৰি পেহীয়েকৰ ছোৱালীজনীৰ লগত হিমানীও বিচনাত উঠিল। শোৱাৰ অলপ পিছতেই পেহীয়েকৰ ছোৱালীজনী টোপনিত ঢলি পৰিল। কিন্তু হিমানীৰ চকুত আজি টোপনি নাই। পুৰণি কথাবোৰে তাইক খুচিবলৈ ধৰিলে। চালে চকুৰোৱা হিমানীৰ পিছত ডেকা ল'ৰাৰ লাইন লাগিছিল। কিন্তু দেউতাকলৈ প্ৰচণ্ড ভয় কৰা হিমানীয়ে কোনো ল'ৰালৈ চকু তুলি চাবলৈ সাহস নকৰিলে। লগৰ ছোৱালীৰ লগত ল'ৰাবোৰে দিয়া প্ৰেম পত্ৰবোৰ হিমানে চুইও নাচালে। কিন্তু খুৰীয়েকৰ মোমায়েকৰ ল'ৰা অলকৰ পিনে এদিন হিমানীয়ে মূৰ তুলি চাবলৈ সাহস গোটালে। অলকে সিহঁতৰ ঘৰলৈ আহিয়েই থাকে। হিমানীয়ে মামা বুলি মাতে। কোনেও একো সন্দেহ কৰাৰ থল নাই। কোনেও গম নোপোৱাকৈ দুয়োৰে প্ৰেম আগবাঢ়িল আৰু অৱশেষত এদিন ৰাতি দুয়ো হিমানীৰ কোঠাত অন্তৰংগভাৱে কিছু সময় কটোৱাৰ সিদ্ধান্ত ল'লে। হিমানীয়ে দুৱাৰখন খুলি ৰাখিব আৰু অলকে হাতত সাৰে ভৰিত সাৰে তাইৰ কোঠাত সোমাব। কিন্তু ৰাতি হিমানীৰ কোঠাত সোমোৱাৰ লগে লগে হিমানীৰ দেউতাকে দুয়োকে দেখা পালে। তাৰপিছত অলকৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল। অৱশেষত খুৰীয়েকে হাতে ভৰিয়ে ধৰি কাকুতি মিনতি কৰি অলকৰ প্ৰাণ বচালে। হিমানীৰ বাহিৰলৈ ওলোৱা বন্ধ হ'ল। আলহী দুলহীয়ে দৰাৰ খবৰ আনে, কিন্তু নানান কাৰণত বিয়াখন নহৈ গ'ল। লাহে লাহে হিমানীৰ বয়স বাঢ়িল, খবৰবোৰ নহা হ'ল। ইয়াৰ মাজতে হিমানীহঁতৰ দেউতাক মাক ঢুকাল। খুৰাকহঁতেও বেলেগ কৈ থকা হ'ল। হিমানী বাঁহ গছৰ ফুল হৈ ঘৰতেই ৰৈ গ'ল। পৰাগৰ কোঠাত পৰাগ আৰু ঘৈণীয়েকে নিশাই খুব খোকাই হাঁহিছে। অলপ পিছত নিস্তব্ধতা, তাৰ পিছত আকৌ গুণগুণনি। হিমানীয়ে কাণ দুখন সোপা মাৰি ধৰিলে। অলপ দেৰি পিছত পৰাগৰ শোৱনি কোঠাত জ্বলোৱা লাইটৰ পোহৰ হিমানীৰ চকুত পৰিল। হিমানীয়ে চকু মুদি দিলে। কোনোবাই দুৱাৰ খুলিছে, অলপ পিছত আকৌ বন্ধ কৰিছে। গোটেই ৰাতি পৰাগৰ কোঠাৰ পৰা ভাহি অহা শব্দবোৰে এন্দুৰ এটা হৈ হিমানীৰ বুকুত দৌৰি থাকিল। এবাৰ কামোৰে, এবাৰ দৌৰে। বিচনাখনত চট ফটাই থাকি হিমানীয়ে বাৰে বাৰে ভাবিলে, ৰাতিৰ আন্ধাৰত কোনোবাই আহি তাইৰ দুৱাৰখনত যদি লাহেকৈ টুকুৰিয়ালেহেঁতেন। উজাগৰি ৰাতি এটা কটাই হিমানীয়ে বিচনাৰ পৰা উঠিয়েই তাই পাকঘৰৰ ওচৰৰ সৰু কোঠাটো চাফা কৰিবলৈ ধৰিলে। এইটো কোঠাত বহু বছৰ আগতে অলক আহোঁতে শুইছিল। এতিয়া অলাগতিয়াল বস্তু কিছুমানৰ কোঠাটো ভৰি পৰিছে। বহু বছৰ ধৰি ইয়াত
কোনো নাথাকে। বিচনাৰ পৰা উঠি আহি পৰাগে বায়েকক সুধিলে, কি হ'ল বাইদেউ, কোঠাটো কেলেই চাফা কৰিছ? হিমানে বেৰৰ পিনে মুখ ঘূৰাই ক'লে, মোৰ কোঠাটো এন্দুৰৰ বৰ উৎপাত হৈছে অ'। আজিৰ পৰা মই এইটো কোঠাতে শুওঁ। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানৰ চুটিগল্পটি। গল্পটি শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। আপোনালোকৰ উৎসাহিত মন্তব্যৰ বাবে আমি সদায় অপেক্ষাৰত। অহাবাৰ পুনৰ এটি চুটিগল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।